নমস্কাৰ লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ স্বাগতম। এতিয়া মোৰ ওচৰত ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত আছে। অংশ পঞ্চম, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয় অংশ মই উপস্থাপন কৰিলোঁ আৰু আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক পাব, চাব। আৰু যদি পোনপ্ৰথমে আহিছে কাষতে থকা ৰঙা কলাৰ ছাবস্ক্ৰাইব বাটনটো টাচ কৰি দিব আৰু বেল আইকনটো অন কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব। উপস্থাপন কৰা হৈছে লক্ষীদেৱ দাস, 9101046197, সঞ্চালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, KCTC অকাজান শান্তিপুৰ, ডাকঘৰ অকাজান, আৰক্ষী থানা চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাক সূচক সংখ্যা 787059। ঋণ পুনৰুদ্ধাৰ এজেণ্ট DRA পৰীক্ষা প্ৰশ্ন আৰু উত্তৰসমূহ অসমীয়াত। প্ৰশ্ন নং 81, যদি যোৱা 6 মাহ ধৰি কোনো প্ৰত্যাহাৰ কৰা নহয় ইয়াক এক সুপ্ত একাউণ্ট বুলি কোৱা হয়, আৰু যদি যোৱা 12 মাহ ধৰি একাউণ্টত কোনো লেনদেন নাই তেন্তে ইয়াক এনেদৰে কোৱা হয়। উত্তৰ ইনঅপাৰেটিভ একাউণ্ট। প্ৰশ্ন নং 82, বেংকে ফিক্সড ডিপজিট একাউণ্টত জমা ৰাখিব পৰা সৰ্বাধিক ম্যাদ হৈছে। উত্তৰ 10 বছৰ। প্ৰশ্ন নং 83, জমা আৰু ঋণৰ ওপৰত সুতৰ হাৰ নিৰ্ধাৰণ কৰা হয়। উত্তৰ সংশ্লিষ্ট বেংকবোৰে নিজেই। প্ৰশ্ন নং 84, বেংকে গোপনীয়তা বজাই ৰাখিব লাগিব। উত্তৰ গ্ৰাহকৰ একাউণ্ট। প্ৰশ্ন নং 85, বেংক আৰু জমাকৰ্তাৰ সৈতে সম্পৰ্ক তেতিয়ালৈকে বজাই ৰখা হ'ব। উত্তৰ একাউণ্টটো বন্ধ কৰা হোৱা নাই। প্ৰশ্ন নং 86, চেক আৰু ডিমাণ্ড ড্ৰাফ্টৰ মাজৰ পাৰ্থক্য হৈছে। উত্তৰ চেক হৈছে এক নিগচিয়েবল ইনষ্ট্ৰুমেণ্ট আৰু ডিমাণ্ড ড্ৰাফ্ট হৈছে এক অৰ্ধ-মীমাংসাযোগ্য সঁজুলি। অপৰিশোধিত চেকৰ পৰিশোধ বন্ধ কৰিব পাৰি, কিন্তু ডিমাণ্ড ড্ৰাফ্ট পৰিশোধ বন্ধ কৰিব নোৱাৰি কিয়নো ইতিমধ্যে ধন বিভাজন কৰা হৈছে। প্ৰশ্ন নং 87, ATM ৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ স্বয়ংক্ৰিয় টেলাৰ মেচিন। প্ৰশ্ন নং 88, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাজৰ পাৰ্থক্য কি? উত্তৰ ডেবিট কাৰ্ডৰ দ্বাৰা উলিওৱা পৰিমাণটো তৎক্ষণাত একাউণ্টলৈ ডেবিট কৰা হয়, আনহাতে ক্ৰেডিট কাৰ্ডত পৰিশোধটো কেৱল নিৰ্ধাৰিত তাৰিখত কৰা হয়। প্ৰশ্ন নং 89, প্লাষ্টিক কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ আকাৰ হৈছে। উত্তৰ 8.5 চেণ্টিমিটাৰ x 5.5 চেণ্টিমিটাৰ। প্ৰশ্ন নং 90, ক্ৰেডিট গ্ৰাহকক দিব পাৰিনে? উত্তৰ হয়। প্ৰশ্ন নং 91, ডেবিট কাৰ্ড আৰু চেঞ্জ কাৰ্ড মাজৰ পাৰ্থক্য কি? উত্তৰ ধন উলিওৱাৰ সময়ত থি একাউণ্ট তৎক্ষণাত ডেবিট কৰা হয়। ডেবিট কাৰ্ড আনহাতে চাৰ্জ অৰ্ডাৰ ঘূৰ্ণীয়মান সীমা আছে আৰু মাহৰ শেষৰ দিনটোত গ্ৰাহকৰ একাউণ্টত য'ত ব্যৱহাৰ কৰা পৰিমাণ ডেবিট কৰা হয়। প্ৰশ্ন নং 92, চাৰ্জ কাৰ্ড হৈছে এক সাধাৰণ প্ৰকাৰৰ। উত্তৰ ক্ৰেডিট কাৰ্ড। প্ৰশ্ন নং 93, KYC MML আইন 2002 কেপ আৰু CIEP কি? উত্তৰ আপোনাৰ গ্ৰাহকক জনাক মানি লেণ্ডাৰিং বিৰোধী আইন 2002, গ্ৰাহক সংৰক্ষণ নীতি, গ্ৰাহক চিনাক্তকৰণ প্ৰক্ৰিয়া। প্ৰশ্ন নং 94, বেংকবোৰ ডাঙৰ ক্ৰেডিট আৰু প্ৰত্যাহাৰৰ বাবে নতুন একাউণ্ট নিৰীক্ষণ কৰিব লাগিব। উত্তৰ নিম্নতম 6 মাহৰ বাবে। প্ৰশ্ন নং 95, KYC নিৰ্দেশনা অনুসৰি ডিমাণ্ড ড্ৰাফ্ট ক্ৰয় টেলিগ্ৰাফিক ট্ৰেন্সফাৰ 50,000 টকাৰ অধিক। উত্তৰ কেৱল একাউণ্টত ডেবিটৰ দ্বাৰা অনুমোদিত দিব পাৰি। প্ৰশ্ন নম্বৰ 96, মানি লেণ্ডাৰিং আইন 2002 তিনিটা পৰ্যায় কি? উত্তৰ পৰিচয়, লিয়েৰিং আৰু একত্ৰীকৰণ। প্ৰশ্ন নং 97, 50,000 টকাৰ অধিক নগদ লেনদেন আৰু 10 লাখ টকাৰ অধিক হস্তান্তৰ লেনদেন ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাব
লাগিব। উত্তৰ 15 দিনৰ ভিতৰত। প্ৰশ্ন নম্বৰ 98 ৰাজনৈতিকভাৱে উন্মুক্ত ব্যক্তিৰ PEP একাউণ্ট খোলাৰ বাবে সেইবোৰক অধীনত শ্ৰেণীবদ্ধ কৰা হৈছে। উত্তৰ উচ্চ বিপদাশংকা শ্ৰেণী। প্ৰশ্ন নম্বৰ 99 মানি লেণ্ডাৰিং মানে। উত্তৰ য'ত অবৈধ উপায়েৰে উৎপন্ন হোৱা পুঁজি উৎপাদিত হয়। প্ৰশ্ন নম্বৰ 100 মানি লেণ্ডাৰিং প্ৰতিৰোধ আইনৰ উদ্দেশ্য। উত্তৰ প্ৰযোজ্য আইন আৰু নিয়মক নিৰ্দেশনা পালন কৰক। প্ৰবঞ্চনা প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগিব। 3 সন্দেহজনক কাৰ্যকলাপৰ চিনাক্তকৰণ আৰু প্ৰতিবেদনৰ বাবে নিয়ন্ত্ৰণ। ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে। প্ৰত্যেকটো অংশ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ সেইখিনি অংশ আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে চাব আৰু যদি পোনপ্ৰথমে আহিছে কাষতে থকা ৰঙা কালাৰ ছাবস্ক্ৰাইব বুটামটো টাচ কৰি দিব আৰু বেল আইকনটো অল টাচ কৰিব। তেতিয়া এনেধৰণৰ উপযোগী ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে চাব বা শুনিব সক্ষম হ'ব।